Hello guys, Adoni জনাইছো আসামিজ টেকলৈ ভাৰতত টিকটক এপ বন্ধ হোৱাৰ পিছত টিকটকৰ দৰে বহুতো এপ ওলাইছিল ইয়াৰে ভিতৰত মিত্র সিঙ্গাৰী ৰপজো আদি এপ বহুত চৰ্চালৈ আহিছিল কিন্তু এইবোৰ এপ ব্যৱহাৰ কৰোতে ইউজাৰে বহু প্ৰবলেম পাইছিল বহুতে এইবোৰ এপত একাউণ্ট খুলিব পৰা নাছিল ভিডিও বনাব পৰা নাছিল আৰু ইয়াৰ ফাইদা উঠাইছিল ইনষ্টাগ্ৰামে হেহতিয়াভাৱে ইনষ্টাগ্ৰামে ৰিলছ নামেৰে এটি ফিচাৰ্ছ উলিয়াইছিল जितो फीचार्स एकेबारे टिकटकर दरे इतिमध्ये मैं इन्स्टाग्रामर रिल्स फीचारटोर ओपरत एटी भिडिओ बनाइছো আপোনালোকে যদি ৰিলছ ব্যৱহাৰ কৰিব নাজানে তেনে হলে সেই ভিডিওটো চাব সেই ভিডিওটোৰ লিংক মই ডেসক্ৰিপচনত দি দিছো লগতে আই বটনতো নটিফিকেশন পাব ইয়াত ক্লিক কৰি আপোনালোকে সেই ভিডিওটো চাব পাৰিব এইবোৰৰ মাজতে ভাৰতত টিকটকৰ দৰে আৰু এটি এপ ওলাইছে আৰু সেই এপটো হল MX টাকাটাক MX টাকাটাক এপটোৰ ডেভেলপাৰ হৈছে MXP মিডিয়া ইণ্ডিয়া এই MXP মিডিয়া ইণ্ডিয়াৰ ভাৰতত কেইবাটাও এপ ইতিমধ্যে সৰ্বাধিক ব্যৱহাৰ হৈছে ইয়াৰ ভিতৰত আছে MX প্লেয়াৰ Pro MX প্লেয়াৰ বিটা আৰু কেইবাটাও এপ আছে আপোনালোকে স্ক্ৰিনত দেখিছে সো আজি মই MX টাকাটাক এপটোৰ ৰিভিউ কৰিম এই ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চালে MX টাকাটাক এপটো ব্যৱহাৰ কৰিব পাৰিব সো এতিয়া আহক এই ভিডিওটিৰ সৈতে আগবাঢ়ো পোনপ্ৰথমে আপোনালোকে MX টাকাটাক এপটো ইনষ্টল কৰি লওক এই এপটো আপোনালোকে প্লে ষ্টৰত পাই যাব এই এপটো ডাউনলোড কৰিবলৈ আপোনালোকে প্লে ষ্টৰত গৈ MX টাকাটাক বুলি লিখি সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰি দিলে এই এপটো তাত পাই যাব আৰু তাত এই এপটো ডাউনলোড কৰি ল'ব এতিয়া মই MX টাকাটাক এপটো ওপেন কৰি দিছো ওপেন কৰি দিয়াৰ পিছত ইয়াত পাৰমিশন আহিছে মই এলাউ কৰি দিম ওপেন হোৱাৰ পিছত তলৰ ৰাইট সাইডে মি বুলি এটা অপচন আছে এতিয়া ইয়াত মই ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত ইয়াত লগইন বুলি আহিছে আপোনালোকে এই এপটোত ফেসবুক ইমেইল বা ফোন নম্বৰেৰে লগইন কৰিব লাগিব সো মই ফোন নম্বৰেৰে লগইন কৰিম মই ফোন নম্বৰ অপচনটোত ক্লিক কৰিছো ক্লিক কৰাৰ পিছত এই মোবাইলটোত মোৰ যিমান কেইটা ফোন নম্বৰ আছে গোটেইকেইটা ইয়াত শো কৰিছে সো মই তলৰ ফোন নম্বৰটো সিলেক্ট কৰি দিছো সিলেক্ট কৰাৰ পিছত এতিয়া নেক্সট বুলি আহিছে মই নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সিমত এটি ভেৰিফিকেশন কোড যাব আৰু সেই কোডটো ইয়াত টাইপ কৰিব লাগিব সো মই টাইপ কৰিছো এতিয়া মই কন্টিনিউ কৰিম সো মই কন্টিনিউত ক্লিক কৰিছো কন্টিনিউত ক্লিক কৰাৰ পিছত এই এপটোত মোৰ এটি নতুন একাউণ্ট হৈ গল এতিয়া ইয়াত মই ভিডিও বনাব পাৰিম সো মই হোম পেজত গৈছো হোম পেজত অহাৰ পিছত তলৰ ফালে প্লাস আইকন এটা আছে সো ইয়াত মই ক্লিক কৰি দিছো ইয়াত ক্লিক কৰি দিয়াৰ পিছত শুট বুলি আহিছে এডিট ভিডিও বুলি আহিছে আৰু এডিট ইমেজ বুলি আহিছে শুট অপচনটোত ক্লিক কৰিলে মই ইয়াত ভিডিও ৰেকৰ্ড কৰিব পাৰিম সো শুট অপচনটোত ক্লিক কৰাৰ পিছত ইয়াত এলাউ বুলি আহিব আপোনালোকে এলাউ কৰি দিব আৰু এলাউ কৰি দিয়াৰ পিছত এই এপটোত আপোনালোকে ভিডিও ৰেকৰ্ড কৰি আপলোড কৰিব পাৰিব আৰু এডিট ভিডিওত ক্লিক কৰিলে মোৰ গ্যালাৰীত যি ভিডিও আছে সেই ভিডিও ইয়াত এডিট কৰি আপলোড কৰিব পাৰিম আৰু এডিট ইমেজত ক্লিক কৰিলে মোৰ গ্যালাৰীত যি ইমেজ আছে সেই ইমেজসমূহ সিলেক্ট কৰি ইয়াত ভিডিও বনাব পাৰিম সো সকলোবোৰ মই এই ভিডিওটোত দেখাই নিদিও আপোনালোকে নিজে ট্ৰাই কৰিব এই এপটো একেবাৰে টিকটকৰ দৰে টিকটকত যিমানবোৰ ফিচাৰ্ছ আছিল সকলোবোৰ ফিচাৰ্ছ এই এপটোতো আছে আৰু এই এপটো চলাবলৈ বহুতে সহজ সো আজিৰ এই ভিডিওটোত ইমানে যদি ভিডিওটো ভাল লাগিছে তেনে হলে লাইক আৰু কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ বহুত ইন্টাৰেষ্টিং ভিডিও পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি লব তো আজিলৈ বাই